নমস্কাৰ মেঘৰাশীসকল অহা 3 মাহ আপোনাৰ লাইফত কি চেঞ্জেছ আহি আছে আজি হেতুৱে টেৰো দি চাব বিচাৰিম অহা 3 মাহ মানে এপ্ৰিল মে জুন সো সবতকে প্ৰথমতে মেঘৰাশী মই অলৰেডি কাৰ্ড জুলাই থৈছো 9 অফ পেন্টিকলছ পাইছো 9 অফ পেন্টিকলছ মানে ফাইনান্সিয়েল অপৰচুনিটি আহিব পাৰে জব অপৰচুনিটি আহিব পাৰে পইচা ৰাস্তা খুলিব পাৰে আপোনাৰ লাইফত আপোনাৰ যদি পইচা ক'ৰবাত ৰখি আছে সেইখিনি পাও আপুনি যদি ষ্টাক হৈ আছে পইচা সেইখিনিও আপুনি পোৱা সম্ভাৱনা বহুত আছে পইচা বনোৱা মই কিবা ৰাস্তা দেখি আছো মেঘৰাশীসকল কিবা যদি ভাবি আছে পইচা যদি আহা নাই এতিয়া পইচা আহিবলৈ আপোনাৰ অহা 3 মাহত আপোনাৰ ফাইনান্সিয়েল এবান্ডেন্স দেখিছো দ্বিতীয়তে মই দেখিছো আপুনি কিবা ইম্পৰ্টেন্ট ডিসিজন ল'ব ইম্পৰ্টেন্ট চইচ কৰিব হয়তো পইচা বা কেৰিয়াৰ ৰিলেটেড হ'ব পাৰে হয়তো আপোনাৰ ৰিলেশনশ্বিপ ৰিলেটেডো হ'ব পাৰে বিয়া দেখিছো বহুত সকলৰ বিয়া যদি কথা চলি আছে ফাইনেলাইজ হ'ব পাৰে বিয়া আপোনাৰ আৰু মই দেখিছো যদি লিগেল কেছ কিবা আপোনাৰ চলি আছে হেতুটো আপুনি জাস্টিস পোৱা বহুতখিনি মই ৰাস্তা মানে দেখিছো যিয়ে ডিসিজন ল'ব লাইফত চাব সকলোৰে সব গুটেখিনি কনসিডাৰ কৰি আপুনি ডিসিজন ল'ব সবতকে আৰু এটা ইম্পৰ্টেন্ট কাৰ্ড পাইছো হেতু আছে 8 অফ কাপস মানে আপুনি ইমোশনালি কিবা এটা জেগাত প্ৰবলেম ফেস কৰিব পাৰে ৰিলেশনশ্বিপত বা আপোনাৰ কাৰেন্ট ৰিলেশনশ্বিপ বা ইমোশনালি কিবা এটা সিচুৱেচনে আপোনাক আনহ্যাপি ৰাখিব পাৰে হেতুৰ পৰা মই দূৰত যোৱা দেখিছো হয়তো আপুনি এটা ব্ৰেক ল'ব জানিব বিচাৰিব বস্তুটো ভালকে কি যিয়ে চলি আছে আপুনি তাৰ পিছত ব্ৰেক লোৱাৰ পিছত ভালকে আপুনি হেতু ওপৰত এটা ডিসিজন ল'ব বিচাৰিব তো ইমানেই আছিলে মেঘৰাশী ইয়াৰ পিছত মই কৰিম বৃষ ৰাশি ধন্যবাদ